ও মা মূলা খাব ইচ্ছা গৈছিলে যা বাগানৰ পৰা দুটা চিঙি আন দে আনো দে তাৰপাছত কথামতে কাম মই এতিয়া গ'লোঁ চাঙলৈ কাৰণ ৰাহুল ভাই আহি আছে বোলে আমাৰ তাতে সেয়া কৰলওঁ তাৰপিছত একেলগে বাগানত সোমাই মূলা চিঙো এয়া আহি পালেহি সি অহাৰ পিছত সেয়াকো লৈ গ'লোঁ আমাৰ বাগানলৈ চাওক ৰাইজ কলেজ বন্ধৰ দিনকেইটা বা ঘৰত এনেই থকা দিনকেইটা মই বেছিভাগ ৰাহুলৰ লগতে কটাই ভাল পাওঁ সিও অকলে থাকে ময়ো অকলে থাকোঁ সেইবাবে এনেকৈ টাইম পাছ হয় নতুন ফেমিলি মেম্বাৰ্ছ হৈছে আমাৰ ঘৰত ৰাইজ ঘৰত যিহেতু চাৰিটাই মানুহ সেইবাবে তিনিটা মূলাতে আমাক হৈ যাব কাৰণ মূলাকেইটা ডাঙৰ ডাঙৰ ইমান বেছি নিচিঙো তিনিটাইদি যথেষ্ট আমাক চলি যাব পৰিয়ালটো এতিয়া মূলা চিঙা হৈ গ'ল ব'লক ঘৰলৈ যাওঁ আৰু মাক মূলাকেইটা দি আহোঁ বাগানত মানে অকল মূলাই নাই ইয়াত মানে লাই শাক আৰু পালেং শাকো আছে বাগানত থকা লাই শাকবোৰ খাবই নাপালোঁ মানে অতি সোনকালে মানে ফুলি গ'ল সেইবাবে মানে আৰু গুটিয়ে হৈ গ'ল আৰু গাইছ আমাৰ এই বাতৰি ৰাস্তাটো যে দেখিছে এই ৰাস্তাটো বোলে 4 লেন হ'ব হাজোৰ পৰা বৰপেটা যোৱা ৰাস্তাটো এইখিনি 4 লেন কৰিব আৰু এয়া চাওক আমাৰ লাও কেইডাল পুতিছিলোঁ কিন্তু আমাৰ ইয়াত বান্দাৰৰ উৎপাদন ধৰি একো খাব নোৱাৰি চাওক ফুল ওলালে খায় এডালো ফুল নাই পাতো নাই চব খাই শেষ কৰি পেলালে ঘৰত মাটিখিনি এনেই পৰি আছিল ভাবিলোঁ যে এদিন প্লেনিং কৰিবলৈ এনেই থকাত কৰি শাকে পুতি দিওঁ দিয়ক হ'লে আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব বাই বাই জয় অসম।